ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ভালে আছে নিশ্চয়, ময়ো ভালে আছো। আজি আমাৰ ঘৰলৈ কোন আহিছে চাওক। এয়া বৌ আৰু ভতিজী। তাৰপিছত বৌহঁত আহিলে, ভাবিলোঁ ভাত পানী খালোঁ, ভাবিলোঁ অকণমান ফুৰি আহোঁ বুলি। ক'লেনো যাম, বিশেষ দূৰত যাবলৈ অকণ দিগদাৰ, গৰম পৰিছে যিহেতু। ভাবিলোঁ কলাক্ষেত্ৰলৈকে যাওঁ আৰু আহিলোঁ। ফাইনেলি কলাক্ষেত্ৰ আহি পাই গ'লোঁ। পাই এয়া টিকলু দুটা চাওকচোন খেলি আছে, এজনী মোৰ এজনী বৌৰ। সিহঁতকে খেলাই আছোঁ আৰু আহি। তাকে ভাবিলোঁ অকণমান বহুতদিন ভিডিঅ'ও দিয়া নাই, অহাৰ কাৰণে ভাবিলোঁ এটা ভিডিঅ'কে বনাই আপোনালোকৰ মাজলৈ দিওঁ। বহুতদিন যিহেতু ভিডিঅ' দিয়া হোৱাই নাই, চাই থাকক আৰু কি ক'ত ক'ত যাওঁ, কি কৰাওঁ, পোৱালি দুটাক কি খেলাওঁ। বিশেষ খেলাবলৈ নাই দেই, একচুৱেলি ভিডিঅ' বনোৱা মোৰ লেট হ'ল। মই বহুত সময় দৌৰিলোঁ, দৌৰি ভাগৰি মানে ফোপাই এতিয়া ভিডিঅ' কৰিছোঁ। মোৰ এই টিকলাটো ইমান দুষ্ট, মোক গোটেই কলাক্ষেত্ৰখনেই ঘূৰালে আৰু কি ক'ম আৰু। বাকী আৰু চাই থাকক। ঠিক আছে, আহি আছোঁ পোৱালিৰ লগত। আহি বহুত দূৰ পালেহি। মোৰ বেবীজনী বহুত দূৰলৈ গুচি গৈছে। সেইকেইজনী চাওকচোন কিমান দৌৰি আছে, লগতে ময়ো দৌৰি আছোঁ। মাজনী এয়া এনেকৈ হৈছে, বহুত মানুহ আছে আজি, তাতে লগতে বিহু হৈ আছে। আপোনালোকক যদি পাৰোঁ মই অলপমান বিহু দেখাম আগতীয়াকৈ। এয়া ফাগুনতে মই বিহুৰ শুভেচ্ছা দিছোঁ আৰু লাহেকৈ বিহু যিহেতু দেখাম বুলি কৈছোঁ। চাওক ফাইনেলি এতিয়া বিহু মঞ্চত আহি পাইছোঁহি, বহিছোঁ আমি। বহুত মানুহ আছে। মোৰ টিকলিজনী বৰ বেছি দুষ্ট কৰি আছে। অ' মাই গড। হাই ফ্ৰেণ্ডছ, এয়া বিহু চাওক, আবতৰীয়া বিহু মানে ফাগুনতে ৰঙালী বিহু লগ দিয়া। এয়াই আৰু বিহু দেখাম বুলি ক'লোঁ কাৰণে আগতীয়াকৈ মই এডভান্স ৰঙালী বিহুৰ শুভেচ্ছা জনাইছিলোঁ। চাওক, অ' মা। হাই ফ্ৰেণ্ডছ, এতিয়া কলাক্ষেত্ৰৰ পৰা আহি পাই ফ্ৰেছ হ'লোঁ। হৈ পেলাই অলপমান চাহ তাহ কিবাকিবি খালোঁ আৰু খাই এতিয়া আৰু ভাবিলোঁ ভিডিঅ'টো মই শেষ কৰোঁ বুলি। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।